নমস্কাৰ সকলোকে মই ৰদালি আৰু মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আছিল আমাৰ গাঁৱত বৰসবাহ। ইমান গৰম যদিও বৰসবাহ যেতিয়া যাবতো লাগিবই। ভিডিঅ' বনোৱাৰো একো এক্সপিৰিয়েঞ্চ নাই, ভইচ অভাৰ দিয়াৰো একো এক্সপিৰিয়েঞ্চ নাই। বাছ ভিডিঅ'টো বনাই থ'লোঁ যাতে পিছত চাব পাৰোঁ। বনালোঁ যেতিয়া চায়ে দিয়কচোন কিবা হয় ভিডিঅ'টোত। এয়া হৈছে আমাৰ অস্থায়ী নামঘৰ আৰু এয়া হৈছে আমাৰ বনাই থকা নামঘৰ ভাগ। যিহেতু নামঘৰ বনাই সম্পূৰ্ণ হোৱা নাই, সেইবাবে সকলো কামখিনি আমাৰ এই অস্থায়ী নামঘৰতে হয়। বহুত গৰম আছিল বাবে টিংপাতখিনিও খুলি দিয়া হৈছিল যাতে ভকতৰ সুবিধা হয়। আৰু এয়া হৈছে আমাৰ বনাই থকা নামঘৰ ভাগ। যিহেতু আগৰ নামঘৰ ভাগো এইটো জেগাতে আছিল আৰু এই নামঘৰ ভাগৰো কাম চলি আছে আৰু ইফালে বৰ্তাহঁতে একেলগতে কাম কৰি থকা দেখি মই ভাবিলোঁ সকলোকে একেলগতে ফটো এখনকে তুলি দিয়া যাওক যাতে স্মৃতি হৈ থাকি যাব। এয়া পিকু, বহুত গৰম। আমি যাওঁ, এয়া মায়ে মানে টোপোলা লৈ আনে গাঁৱলৈ আহিলে চবৰ ঘৰলে এতিয়া টোপোলা দিবলৈ গৈছোঁ অনবহঁতৰ ঘৰত। আচলতে কাৰোবাৰ ঘৰত কিবা এটা লাগিলে, কাৰোবাৰ ঘৰত কিবা এটা বনালে, এনেকৈ দিয়া লোৱা মৰমবোৰ যে এইবিলাক মৰম মানে কি ক'ম আৰু, এইখিনি মৰম আচলতে কিছুমান বস্তু গাঁৱতহে পোৱা যায়। আৰু এইগৰাকী হৈছে আমাৰ গাঁৱৰ সকলোতকৈ বয়সীয়াল আইতা। আহিলে নামঘৰলৈ ব'লক। আহিছে বহি আছে, ব'লক। অ' মই হৈ গ'ল দিলোঁ দি মেলি এতিয়া আমি যাওঁ মানে লগতে আমাৰ কাম এটা আছে। আজি আমি আপোনাৰ বাবে বাৰ্থডে এটা আছে, তো গাঁৱৰ বৰসবাহৰ মাজত সেইবোৰতো কৰিব লাগিব। সেইকাৰণে এটা কাম কৰিলে নহ'ব। সেইকাৰণে আমি দুটা এতিয়া যাম বস্তুকেইটা বজাৰ কৰি ৰাখি থ'বলৈ। মানে কি হ'ব, নহ'বা লৰালৰি হ'ব যে তেওঁলোক মানে সেই মানুহখিনি নিজে আহিব আজি। তো সেইকাৰণে বস্তুখিনি কিবাকিবি বস্তু অলপ বজাৰ কৰিবলৈ আছে, সেইখিনি বজাৰ কৰিবলৈ বজাৰ কৰিম। বজাৰ কৰি কোনোবা এটা ঘৰতে ৰাখি দিম আৰু তাৰপিছত যাওঁতে আজি বিকু যাব। আজি মই যাব নোৱাৰিম, মানে গৰম। মোৰ এতিয়া মানে মায়ে মোক চাবি দুটা দিছিলে নে এটা দিছিলে মই পাহৰি গ'লোঁ। এতিয়া যদি এটা চাবি হেৰালোঁ মই মৰিলোঁ আৰু। মায়ে মোক মানে পিঠিখন থেতেলিয়াই পেলাব। চাবিটো হেৰুৱাইছিলোঁ মই। মায়ে মোক দুটা চাবি দিয়া নাছিলে, তিনিটাহে দিছিলে। মই তাৰে এটা হেৰাইছিলোঁ আৰু বাৰ ল'ৰাটোৱে সেই চাবিটো ৰাখি থ'লে। মানে অ' মাই গড, মই বাচি গ'লোঁ। ভগৱানৰ জেগাত আছিলোঁ কাৰণে চাগে মই বাচি গ'লোঁ বুলি ধৰি লৈছোঁ। আৰু আজি যদি চাবিটো মই বিচাৰি নাপালোহেঁতেন, মোক যে কি অৱস্থা কৰিলেহেঁতেন, মোৰ ভাবিয়ে ভয় লাগিছে। বাৰু যি কি নহওক, শেষ ভালেই, চব ভাল বুলি ধৰি আমি নেক্সট কামৰ কাৰণে এতিয়া ওলাই গ'লোঁ। যিহেতু আমি ৰাতিপুৱাই নামঘৰলৈ গৈছোঁ, মানে সেৱা কৰি ওলাই আহিব পৰাকৈ কামখিনি কৰিবলৈ, কাৰণ এয়া কাম নকৰিলেও নহয়। বাৰ্থডেটো আছে যিহেতু বাৰ্থডে বজাৰখিনিও কৰিব লাগিব। এতিয়া প্ৰায় 12:30মান বাজিব হৈছে আৰু বহুত বেছিয়ে গৰম দিনটো। উপায় নাই, কামখিনিতো থাকিলে কৰিব লাগিবই, গৰম যদিও কামটো মেইন। আৰু এই বস্তুটো, এইটো কাৰ প্ৰিয় বাৰু? সৰুতে যে ইমান বেছি খাইছিলোঁ। আৰু এটা বস্তু আছে, ৰ'ব এইটো কুঁহিয়াৰ ৰস। গৰম দিন মানে কুঁহিয়াৰ ৰসটো খাব লাগিবই। এয়া চক, মাৰ পৰা গালি খোৱা আৰু এটা কাম কৰি ল'লোঁ। ভিডিঅ' কৰি খাওঁতে গাত কুঁহিয়াৰ ৰসো অলপ পেলাই ল'লোঁ। আচলতে মোৰ কেমেৰাটো ধৰিবলৈ লাজ লাগে বাবে এইবিলাক হ'ল বাৰু। যি হ'লেও খাই ভাল লাগিল। হৈ গ'ল দেই। গোটেই বস্তুকেইটা আকৌ আমাৰ ঘৰতে ৰাখি পটাপট নামঘৰলৈ যাব লাগিব, কাৰণ নাম আৰম্ভ হ'ব এতিয়া। এফালৰ পৰা মায়ে ফোন কৰি আছে।
গোপিনী সেইফালে ভিতৰত নাম চলি আছে। এয়া হৈছে আমাৰ গায়ন বায়নৰ দল। আমাৰ নামঘৰতে ইহঁতক গায়ন বায়নৰ প্ৰশিক্ষণ দিয়া হৈছিল। এয়া হৈছে আমাৰ চুনু, আমাৰ ডাঙৰ ল'ৰা ঘৰৰ। এয়া হৈছে উপেন ছাৰ, যাৰ নেতৃত্বত ইহঁতি গায়ন বায়ন শিকিছিল। আৰু এয়া হৈছে প্ৰতিম, সিও উপেন ছাৰক ইহঁতক গায়ন বায়ন শিকোৱাত সহায় কৰি দিছিল। আৰু পোনপ্ৰথমবাৰৰ বাবে বহুতে গায়ন বায়ন বজাব, যিহেতু অস্থায়ীভাৱে বনাই থোৱা নামঘৰ ভাগত গায়ন বায়ন বজাবলৈ অসুবিধা হয়, সেয়ে তাত সেৱা ভাগ লৈ তেওঁলোকে বনাই থকা নামঘৰত বজাইছিল। ৰাজহুৱা সেৱা লৈ পেলাই আমি সকলো প্ৰসাদ খাবলৈ আহিলোঁ। আচলতে প্ৰসাদ তাত দিবলৈও দিগদাৰ হয়, আৰু ৰ'দ দি আছে কাৰণে এভাগ নামঘৰতে দিছে। আৰু মোৰ মাতটো ভঙা ভঙা শুনিছে। সেইদিনাখন যে ইমান বেছি ৰ'দ আছিল, আচলতে ভইচ অভাৰটো মই পিছত দিছোঁ। সেইদিনাখন যে ইমান বেছি ৰ'দ আছিল বুলি কৈছোঁ, আৰু ইমান বেছি ধূলি আছিল, সেইকাৰণে হয়তো মোৰ ভাগৰ পানী লাগি গ'ল আৰু জ্বৰ উঠি গ'ল, এতিয়া মাতটো ভাঙি গ'ল। বাৰু সেইবোৰ বাদ দিয়ক, এই দুটা লাডু কাৰ বেছি ভাল লাগে বাৰু কওকচোন। এই দুটা লাডু মানে কি ক'ম, সৰুকালৰ ইমান বেছি স্মৃতি জড়িত হৈ আছে নহয়। আগতে আমাক বৰসবাহত এনেকৈ প্ৰসাদকেইটা দিয়ে, লাডুকেইটা দিয়ে, আমি লাডুকেইটা বাছ লুকুৱাই দিওঁ। মানে এনেকুৱা দেখুৱাওঁ যে আমাক লাডু দিয়াই নাই, কোনে কিমান বেছি লাডু কালেক্ট কৰিব পাৰে, সেইটো মানে আমাৰ কম্পিটিশ্যন হয়। খোৱা নোখোৱাটো পিছৰ কথা, কিন্তু লাডু কালেক্ট কৰিব লাগে। আৰু
সৰুকালৰ বৰসবাহটো মানে সৰুকালৰ বুলি নহয়, সেইটো সময়ৰ বৰসবাহটো বহুত বেছিয়ে ভাল লাগিছিল, বহুত বেছি। আচলতে তেতিয়া আমাৰ কোনো মেমৰি কালেক্ট কৰিবৰ কাৰণে আমাৰ আচলতে কোনো ফোন নাছিল বা একো আমি ফটোও মৰা নাছিলোঁ, তেনেকৈ ফোনো নাছিল আৰু ফটো মাৰিব লাগে বুলিও নাজানিছিলোঁ। এতিয়া সেইকাৰণে এনেকৈ মুমেণ্টবিলাক কেপচাৰ কৰি ৰাখি থৈছোঁ যাতে পিছত চাই পেলাই এনেকৈ ভাল লাগে। এইটো হয়তো মই পাব্লিকলি আপলোড নিদিবও পাৰোঁ, মোৰ ইমান সাহসো নাই যে মই আপলোড দিম, কিন্তু মোৰ ভাল লগাকৈ মই এডিট কৰি ভাল পাওঁ, ভিডিঅ' বনাই ভাল পাওঁ, সেইকাৰণে মই এনেকৈ ভিডিঅ' বনাই সাঁচি ৰাখি থৈছোঁ যাতে পিছত চাই পেলাই মই এইখিনি সময় মনত পেলাব পাৰোঁ। প্ৰসাদ খাই হৈ পেলাই এতিয়া আমাৰ আচলতে ফটো ছেশ্যন চলিছে আৰু আমাৰ গাঁৱৰ পোৱালীকেইটাক ক'লোঁ কি এখন প্ৰথমতে ফটোখন মৰাই ল'লোঁ, তাৰপিছত ক'লোঁ কি এতিয়া পইচা দিব লাগিব, সিহঁতি পলাইছে। আমি কৈছোঁ কি এখন ফটোত 10 টকাকৈ দিব লাগিব, কৈছোঁ সিহঁতি হয় বুলি ভাবি প্ৰথমতে পলাইছে বেচেৰাকেইটা। চবকে ফটো মাৰি মই প্ৰথমতে ফটোখন মাৰি লওঁ, তাৰপিছত চবৰ পৰা 10 টকাকৈ লওঁ। নহয় হ'ব এখন এখনকৈ মাৰ কোনে মাৰিবা এখন মাৰি 10 টকাকৈ আকৌ ভালকৈ এনে কৈছো এনে কৈছো কোন খান হাই দিয়া ৰাস্তা খুলিব পাৰিম। কেইখন হ'ল এতিয়া আহিছোঁ আমি আপোনাৰ বাবে কামত, মানে পিকুক থ'বলৈ আহিছোঁ, সেই কামটোৰ কাৰণে আকৌ মই ভণ্টিক আনিবলৈ যাম। গাড়ীৰ ভিৰ চলিছে যদিও সোণাৰীজোপা তলত ফটোখন মাৰি লোৱাটো মেইন নহয় জানো। মই যে অথনি কৈছিলোঁ আমি আপোনাৰ বাবে কামটোত নাহোঁ, আচলতে পিকুক মই অকলে পঠিয়াবলৈ মন নগ'লে, যিহেতু বহুত বস্তু আছিলে আজি আৰু সি অকলে চাগে মিলাব নোৱাৰিলেহেঁতেনো, সেইকাৰণে ভণ্টি আৰু মই আহি গ'লোঁ। আৰু বালেও বহুত ধন্যবাদ আমাৰ লগত চেলিব্ৰেট কৰাৰ কাৰণে, তেওঁৰ বাৰ্থডেটো, তেওঁৰ বিশেষ দিনটো, আৰু সিহঁতেও বহুত ফূৰ্তি পাইছে আজি। আৰু সিহঁতৰ ভাল লগা মানে আমাৰ ভাল লগা। কিবা কিবি বস্তু অলপ ল'বলৈ আছিলে, বস্তুখিনি ল'লোঁ আৰু ইহঁতলৈ আইচক্ৰীম ল'লোঁ, যিহেতু মই আইচক্ৰীম নাখাওঁৱেই। আৰু ইমানতে মোৰ ভ্লগটো সামৰণি মাৰিছোঁ। আশা কৰোঁ সকলো ভালে থাকক, সকলো হাঁহি থাকক আৰু সকলোৱে এনেকৈ ফূৰ্তিকৈ থাকক। বাই বাই।